আমি আহি গ'লো তলাতল ঘৰ অসম তথা শিৱসাগৰ গৌৰৱ তলাতল ঘৰলৈ আমি আহি গ'লো তলাতল ঘৰৰ বিষয়ে একো জ্ঞান দিব নোৱাৰিলোঁ আপোনালোকক যিসকলে তলাতল ঘৰ আজিলৈকে দেখা নাই সেইসকলক আচলতে মই দেখুৱাবৰ কাৰণে বিচাৰিম আৰু সৰু সৰু কিছুমান ইনফৰমেশ্যন আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম যিমান পাৰে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবৰ কাৰণে একেবাৰে নাপাহৰিব তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আগতে ৰজাৰ দিনত এইবিলাকত মানে আচলতে এই বস্তুটোৰ মেইন ফেক্টটো কি হয় সেইটো নাজানো দেই কিন্তু ইয়াৰ তলত বৰ্তমান দুটা মহলহে পোৱা যায় দুটা মহল আছে আৰু মানে ওপৰত দুটা মহল আৰু ইয়াৰ তলতো কেইবাটাও মহল আছে য'ত নেকি ইয়াৰ পৰা ডাইৰেক্টলি কানেকশ্যন হৈ আছে একদম গড়গাঁও আৰু এটা বস্তু আপোনালোকে মন কৰিবচোন মই কেমেৰা পাৰ্চনক এইফালে দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ এইবিলাক দেখিছিলে ইটাবিলাকৰ চাইজবিলাক চাওকচোন কেনেকুৱা ধৰণৰ আছিলে আৰু এইবিলাক বৰা চাউল মাছ বৰালি মাছ কণী হাঁহৰ কণী প্ৰথম যেতিয়া আমি গেটখনেদি যেতিয়া সোমাই আহিছিলোঁ আৰু তাৰ কাষতে খুব সুন্দৰভাৱে বৰটোপবিলাক তাত সজাই থোৱা আছে আৰু সেই বৰটোপবিলাক আগতে যেতিয়া যুদ্ধ হৈছিলে সেই যুদ্ধৰ সময়ত ব্যৱহাৰ কৰা হৈছিলে আৰু এতিয়াও খুব ধুনীয়াকৈ তিনিটাকৈ বৰটোপ আমাৰ গ্ৰেট মই যদি ইয়াৰ পৰা কেমেৰাই যদি কভাৰ কৰিব কৰে তো আপোনালোকক দেখাবৰ কাৰণে মই যত্ন কৰিম এইয়া চব তাত তিনিটাকৈ আমাৰ বৰটোপ তাত কি কৰা হৈছে সজাই থোৱা হৈছে একদম ধুনীয়াকৈ কেমেৰাত আপোনালোকে আহিলে আপোনালোকে দেখিব যে সন্মুখৰ টিকেট কাউণ্টাৰৰ ওচৰতে সেই বৰটোপকেইটা এতিয়াও সজি হৈ আছে তো এয়া দেখিছে এৰিয়াটো ইমান ধুনীয়া এটা এৰিয়া তো মহল বাই মহল আপুনি কোনটো মহলত কোনখন মেইন দৰ্জা সেইটো আপুনি ক'ব নোৱাৰে ইয়াত অকলে যদি আপোনালোকে আহে নহয় ডেফিনেটলি আপোনালোকে হেৰাবই তো বিভিন্ন হেৰি আছে বিভিন্ন গেট আছে তো বিভিন্ন দুৱাৰ আছে তলত যদি আপুনি ইখন গেটেদি যদি গৈ পেলাই যদি ওলাব পাৰে তো আপোনালোকক এটা আমি ধুনীয়াকৈ এটা আপোনালোকে ভিডিঅ'ৰ জৰিয়তে আপোনালোকক আমি বুজাবৰ কাৰণে চেষ্টা কৰিম তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব ইয়াত যেতিয়া ৰজাবিলাক আহে তো চাগে একদম খুব ধুনীয়াকৈ যিটো পৰিৱেশ এতিয়া পৰিৱেশটো বাৰু আগৰ গছ গছনিৰ সংখ্যাটো বেছি আছিলে তো তেতিয়া মানে এইটো কালাৰফুলো আছিলে খুব বেছি পৰিমাণে দেখিছে নাই আমাৰ বেলেগ বিল্ডিং হোৱাহেঁতেন এইবিলাক ইমান বছৰ আজি 600-700 বছৰ বা 500 বছৰ 400 বছৰ 300 বছৰ হৈ গ'ল তো ইমান দিন আজি এইবিলাক দেখিছেনে কিমান সজীৱ অৱস্থাত আছে তো সেইটো কিন্তু ইয়াৰ আৰ্কিটেকচাৰটো কিন্তু একদম ধুনীয়াকৈ মানিবলগীয়া আৰু মানে কি হয় ৰজা চাগে আহি আগতে এইবিলাকতে বহি পেলাই উপভোগ কৰিছিলে বিভিন্ন ধৰণৰ যুদ্ধ বিগ্ৰহৰ কাৰণে আচলতে যুদ্ধৰ পৰা এইটো মেইনলি যিটো মানে আৰ্কিটেক্ট ইয়াত যিটো ব্যৱহাৰ কৰিছে মানে যিটো ধৰক যিমান দৰ্জা খিৰিকী বা ধৰক যিমান গেট এইবিলাক ব্যৱহাৰ আছে ইয়াত যাতে শত্ৰু আহি যাতে তেওঁলোকক বিচাৰি পাব নোৱাৰে তেওঁলোকৰহে ৰাস্তাটো কিন্তু ইয়াত ভালকৈ ধৰণে ইয়াত জানিছিলে তেওঁলোকে ৰাস্তাটো ইয়াত বুজি পাইছিলে যে কেনি সোমালে কেনি ওলাব আপুনি মই যদি সোমাওঁ তেনেহ'লে ডেফিনেটলি আমি বুজি নাপাওঁ বা শত্ৰুৰ পৰা ৰক্ষা পাবৰ কাৰণে গোটেই প্ৰটেকশ্যনৰ কাৰণে আচলতে এইটো বনোৱা হৈছিল যে যুদ্ধ বিগ্ৰহ সময়ত লুকাই কৰিবৰ কাৰণে কেনেকৈ বেলেগক আক্ৰমণ কৰিব পাৰে বা নিজকে কেনেকৈ বচাব পাৰে নিজৰ মানুহখিনিক ৰজাক কেনেকৈ বচাব পাৰে আচলতে সেই তেনেকুৱা ধৰণৰ এটা ছিষ্টেম বা তেনেকুৱা ধৰণৰ এটা কথা কল্পনা কৰিহে চাগে এই তলাতল ঘৰটো নিৰ্মাণ কৰিছিলে তো ইয়াৰ যিটো পৰিৱেশটো আপোনালোকে চাই থাকিব এটা বস্তু দেখিছে নাই মই ইটাটো অকণমান চাইছোঁ আগৰ আজি চাইজৰ ইটাবিলাকৰ লগত আগৰ যিটো ইটা আছে এইটো বহুত আকাশ পাতাল এটা ডিফাৰেঞ্চ আছে আগৰ ইটাটো কিমান বহল দেখিছেনে তো এইবিলাক আৰু যথেষ্ট এইবিলাক ভালকৈ পুৰিছেই এইটো যিটো আজি বৰ্তমান সময় ইটা আপুনি মাৰি হ'লেও পটককৈ ভাঙিব পাৰিব কিন্তু এইটো আপোনালোকে ভাঙিব নোৱাৰে দেখিছে নাই তথাপিও এইবিলাক মানে ইয়াত ছিকিউৰিটি যিহেতু ব্যৱস্থা আছে তো ইয়াক আমি এনেকৈ ধৰণে লছো কৰিব নোৱাৰোঁ তো আপোনালোকক সেইকাৰণে দেখাবৰ কাৰণে যত্ন কৰিছোঁ আপোনালোকক দেখাবৰ কাৰণে যত্ন কৰিছোঁ ইমান ধুনীয়াকৈ এইবিলাক কি কৰা হৈছিলে তেতিয়া ইটাবিলাক ইমান টাইটলি হেৰি কৰা হৈছিলে এইটো আপুনি হাতৰি মাৰিও কিন্তু পটককৈ ভাঙিব নোৱাৰে তো আৰ্কিটেক্টটো বহুত মানে সিহঁতৰ যিটো কোৱালিটি ন সেই কোৱালিটিটো বহুত হাই লেভেল কোৱালিটি আছে ওপৰ পৰিৱেশটো এবাৰ দেখাই দেন মজা লাগিছে কি ধুনীয়া ধেৰ মানুহ আহিছে আমাৰ লোকেল যেন লগা নাই
বস্তু এটা মই আপোনালোকক দেখুৱাই নাই সেই ইণ্টাৰেষ্টিং বস্তুটো মোৰ লগত আহি থাকক আপোনালোকে দেখি থাকিব ইণ্টাৰেষ্টিং বস্তুবিলাক মই অথনিৰ পৰা মন কৰি আছোঁ কিন্তু আপোনালোকক দেখাব পৰা নাই তো এবাৰ দেখাই দিম সেই ইণ্টাৰেষ্টিং বস্তুখিনি হৈছে চিধা ৰাস্তা এইটো এটা সুৰংগ টাইপ তো এইটো কেনিবোৰ কেনেকৈ ওলাই দিব আমি নাজানো এইবিলাক আগতে চাগে ক'তনো এনেকৈ হেৰি বিচাৰি ল'ব যেতিয়া আমাৰ অসম আক্ৰমণ যেতিয়া কৰিছিলে এই চাউণ্ডটো দেখিছে নাই কেনেকুৱা টাইপত ওলাই ক'ত ওলাই কি পাত্তাই নাপায় এইবিলাক দেখিছে কিমান সৰু সৰু দৰ্জা কিমান সৰু সৰু সুৰংগ এইবিলাকত পুৰা মানুহ এনেকৈ ধৰণে আহে ওলাই দেখিছেনে ইয়াত লুকাই থাকে ক'ত বিচাৰি পাব এনেকৈ এইয়া চাউণ্ডটো কিবা কৰি গান কাৰণে ভাল আপোনালোকক দেখাই দিব বিচাৰ ইণ্টাৰেষ্টিং বস্তু মই আপোনালোকক স্পষ্টভাৱে জানিব বিচাৰিছোঁ ইণ্টাৰেষ্টিং বস্তুবিলাক হৈছে এইবিলাক বস্তু চাওক এইবিলাক L+, S এইবিলাক ধৰণৰ বেয়া কাম কিছুমান কৰিছে দেই মানুহ এইবিলাক কিন্তু অকণমান চকু কাণ দিব লাগে ইয়াত দেখিছেনে এইবিলাক মোৰ নামটো লিখা আছে চাই এইবিলাক BM এনেকৈ লিখা আছে এইবিলাক L+, S